Everyone. মই ৰেডি হলো অলপ চলপ কেনেকুৱা ভণ্টি থালিখন কেনেকুৱা বনাইছে Perfect. If I could turn back time. Everyone, good morning. আজি আৰু এটা ব্লগ লৈ আপোনালোকৰ আগত আহিলোঁ আজি অলপমান মই বেছিহে এক্সাইটেড হৈ আছোঁ বিকজ আজি গৈ আছোঁ মানে আজি ফাৰ্ষ্ট ডে আমি গৈ আছোঁ মানে শ্বপিং কৰিবৰ কাৰণে মানে আমাৰ 26 আহিলে আৰু 26ত আমি মানে আমাৰ মানে বিয়া হৈছিলে তো বিয়াৰ ডেটটো আহিলেই ছাৰপ্ৰাইজো আছে তো চাওঁ কি ছাৰপ্ৰাইজ আছে আজি বজাৰ গৈহে গম পাম বজাৰত গৈ লগ পাই আছোঁ বজাৰত এতিয়া নাযাওঁ মই মানে ব্লগটো এতিয়াই ষ্টাৰ্ট কৰি দিছোঁ বিকজ ৰাতিপুৱা হৈছেহে তো মানে দিনটো এতিয়া সন্ধিয়া মানে আবেলি মানত যাম তো আবেলি হাই তো সন্ধিয়া হ'ল তো মই ৰেডি হৈ গ'লোঁ মই দেখাইছোঁ কি পিন্ধিছোঁ এনে জাষ্ট এনে ফৰ্মেল পিন্ধিছোঁ এনে চুৰিজাৰ এযোৰ পিন্ধিছোঁ আজি চুৱেটাৰ পিন্ধি ওলালোঁ মোৰ হাজবেণ্ড ওলাই লওক তাৰপিছত আমি গৈ আছোঁ সি বোলে আজি ক'ৰবাত ল'ব মোক মানে নাজানো এতিয়া এনিভাৰ্চাৰী ছাৰপ্ৰাইজ বুলি কৈ আছে চাওঁচোন কি কৰে বাবুক লৈ নাযাওঁ মানে বাহিৰত অলপমান ঠাণ্ডা আছে ন তো ভাবিলোঁ নলওঁ তাক থৈ যাম দাদা দাদিকৰ লগত থাকিব আমি দুজনে যাম আৰু মানে ভাবিছোঁ ইমান ঠাণ্ডাত বাহিৰত লোৱাটো ৰাতি ইমান মানে হেৰি নহয় তো সেইকাৰণে মই থৈয়ে যাম বুলি ভাবিছোঁ বাবু আপু যাবি নেকি হা আপু কই যাম না আজি বাবুক লৈ নাযাওঁ থৈ যাম না পিছত লৈ যাম না বাবু আজি ঠাণ্ডা বাহিৰত ইমান আন্ধাৰ কোনে ক'ব এতিয়া 6টাহে বাজি আছে চাওক না এনেই আন্ধাৰ তাতে নাপালোঁ তো এতিয়া আহিছোঁ ৰিলায়েন্স ট্ৰেণ্ডলৈ ই মানে মোক কিবা এটা গিফ্ট দিব বোলে তো চাওঁ ৰ'ব কি পাওঁ ফাইনেলি শ্বপিং কৰিলোঁ তো মই ল'লোঁ আপোনালোকে চালে চাগে মই ট্ৰায়েল ৰুমত হেৰি কৰি আছিলোঁ চাই আছিলোঁ এইটো জেকেট ৰিলায়েন্স ট্ৰেণ্ডৰ পৰা ল'লোঁ ভাল লাগিছিলে জেকেটটো আপোনালোকক কেনেকুৱা লাগিছে ক'ব হা মই পিন্ধিম বাৰু পিছত এইটো মোক মানে এনে জাষ্ট এনিভাৰ্চাৰী গিফ্ট বুলি দিলে আৰু everyone, good morning. তো ৰাতিপুৱা হৈছে তো আজি একচুৱেলি মোৰ আৰু মোৰ হাজবেণ্ডৰ আমাৰ দুজনৰ এনিভাৰ্চাৰী হয় তো 26 নৱেম্বৰ
তো আজি ভাবিছিলোঁ আজি মানে প্ৰগ্ৰামটো অলপমান বেলেগ আছিলে মানে প্ৰগ্ৰামটো আছিলে মানে আমি মানে গোটেইবিলাক ভাবিছিলোঁ যে আমাৰ মানে বেবীটো অহাৰ পিছত একো মানে আমি চেলিব্ৰেট কৰা নাছিলোঁ তো মানে ভাবিলোঁ এইবাৰ গোটেই ফেমিলি মেম্বাৰবিলাক মাতি কেনে আমি মানে চেলিব্ৰেট কৰোঁ কিন্তু বেড লাক আমাৰ মাতি কেনে আমি মানে চবকে মানা কৰিব লগা হ'ল বিকজ মানে আমাৰ জেঠাই যোনটো মানে মোৰ ফাদাৰ ইন লৰ ডাঙৰ ভাইক আপোনালোকে চাইছে চাগে মোৰ ভিডিঅ'ত নেক্সট ভিডিঅ'ত আমি চাব গৈছিলোঁ তো তেখেত মানে পৰি গৈ মানে ভৰিখন মানে ভাঙিলে তাৰ কাৰণে মানে বহুত ছিৰিয়াছ হৈ থাকিলে যাৰ কাৰণে আমি কেঞ্চেল কৰিলোঁ বিকজ আমাৰ ঘৰৰ মানে ডাঙৰ হয় তো অভিয়াছলি এনেকৈ পাৰ্টি কৰিব ভাল নালাগে ন তাৰ কাৰণে আমি মানে কেঞ্চেল কৰিলোঁ তেখেত বহুত বেছি মানে একদম ছিৰিয়াছ তো সেইটোৰ কাৰণে মানে হস্পিটেলত মানে এডমিট কৰিব লগা হ'ল যাৰ কাৰণে মানে আমি মানে প্ৰগ্ৰামটো কেঞ্চেল কৰি দিলোঁ ভাবিলোঁ মানে কেঞ্চেল মানে নহয় পষ্টপন কৰিছোঁ কেতিয়া কৰোঁ মানে এতিয়া ডিচাইড কৰা নাই ভাবিছোঁ কৰিম বুলি তো মানে অলপমান চিটুৱেশ্যনটো ঠিক হৈ লওক তাৰপিছত মানে ভাবিছোঁ এদিন ভাল এটা দিন দেখি মানে আমি এইটো দিনকে মানে ভাবিছোঁ অলপমান চেলিব্ৰেট কৰিম কিন্তু এতিয়া নহয় অকণমান লেট হ'ব জেঠাৰ অৱস্থা একদম মানে বেয়া আৰু মানে তেখেতৰ একদম মানে কি মানে একদম মানে চেন্সলেছ টাইপ মানে হৈ গৈছিলে একদম তো সেইটো কাৰণে আৰু মানে ইমান ৰিস্ক ল'ব বিচৰা নাই মানে ভালো নালাগে ন ৰিস্ক কি মানে কোনোবা মানে আমাৰ মেম্বাৰ হস্পিটেলত আছে আমি ইয়াতে কিবা এটা পাতোঁ সেনেকুৱা ভাল নালাগে ন তো তাৰ কাৰণে মানে হেৰি হয় বাট মানে আমাৰ মানে জেঠাই মানে অকণমান মানে সুস্থ হ'লে বাৰু কালি তো সেইকাৰণে মানে ঘৰলৈ লৈ গৈছে ইমানো হোৱা নাই জাষ্ট মানে এনে টেম্পৰেৰী মানে অলপমান প্লাষ্টাৰ কৰি দিছে বিকজ মানে বয়স হৈছে বয়সস্থৰ কাৰণে মানে ভৰিখন মানে অপাৰেশ্যন কৰিব পৰা নাছিলে তো তাৰ কাৰণে মানে ভাবিলে মানে প্লাষ্টাৰ কৰি মেলি লৈ গৈছে ঘৰত তো সেইকাৰণে ভাবিলোঁ আজিতো সেইকাৰণে আমি মানে একদম মানে কি হ'ব আছিলে কি হৈ থাকিল তো একো নাই বাৰু তো ভাবিলোঁ তো মানে মোৰ মুডটো বেছি বেয়া হৈ গ'ল মানে মোৰ মানে বেছি বেয়া লাগি আছিলে যাৰ কাৰণে মানে আব্বাই মানে ডিচাইড কৰিলে মানে এখেতো কৈ আছে আৰু মানে মোৰ ভণ্টি মানে তাইও আহিছে গুৱাহাটীৰ পৰা তাইও কৈ আছে ভাবি এনেকৈ আপছেট হৈ নাথাকিবা একো নাই আমি আজি এনে জাষ্ট সৰুকৈ এনে চেলিব্ৰেট কৰিম দিয়া মানে ভাবিলোঁ গোটেইবিলাক ইয়াত ঘৰত খোৱাতকৈ মানে এনে জাষ্ট ৰেষ্টুৰেণ্টত গৈ ভাবিলোঁ খাওঁ বুলি তো থাকক আজি কি কৰোঁ এনেই জাষ্ট সৰুকৈ আৰু তো নেক্সটটো এইটো দিনটো মানে কৰিম ডাঙৰকৈ বাট এতিয়া নহয় তো এতিয়া জাষ্ট সৰুকৈ মানে ভাবিছোঁ তো আজি যাম বুলি ভাবিছোঁ দুপৰীয়া লাঞ্চটো কৰিম বুলি ভাবিছোঁ তো থাকক মোৰ লগত দেখা পাই থাকিব ক'ত লাঞ্চ কৰোঁ তো আৰু এটা ইম্পৰ্টেণ্ট কথা একচুৱেলি আজি মানে মোৰ ভণ্টিয়ে কিবা ডিছ বনাব আপোনালোকক দেখাম মই ভাবিলোঁ তাই বোলে ৰাতি বোলে স্পেচিয়েল ডিছ বনাব স্পেচিয়েল মানে কিবা বোলে থালি বনাব তো কি থালি বনায় তো দেখাই আছোঁ একদম ৰাতিহে গম পাব আপোনালোকে যে তাই কি থালি বনায় বেংগলী নে আছামিজ থালি কি থালি বনায় তো মানে ৰাতিহে গম পাব লগত থাকক তো ভণ্টি বনাই আছে ভাপত দিয়া মাছ তো আপোনালোকক দেখাব বোলে ৰেচিপিটো ৰ'ব মই দেখাই আছোঁ ভণ্টি দেখা ৰেচিপিটা কি হ'ল এই ভাপা মাছৰ ভাপা মাছৰ ৰেডি কৰি আছো একদম ইজি ৰেচিপি আমি আৰি মাছৰহে ভাপত দিয়া মাছ বনাই আছো ঠিক আছে এই আৰি মাছ একে কথা তাৰপিছত সৰিয়হ দেন আপোনাৰ নহৰু অলপ আদা জলকীয়া আৰু মিঠাতেল আৰু বাকীটো মছলা পাতি জানে হালধি নিমখ জিৰা মছলা আৰু নাৰিকল তাৰমানে গ্ৰেভিটোত আমাৰ সৰিয়হ আৰু নাৰিকল যাব আচ্ছা আৰু মিঠাতেল মানে যোনে মানে মিঠাতেলৰ মানে কিটো সোৱাদটো ভাল পায় সিহঁতে মানে ট্ৰাই কৰিব পাৰে আচ্ছা ঠিক আছে তো বনোৱা নে আমি দেখাও ৰেচিপিটো কেনেকৈ বনোৱা এয়া যেনেকৈ আমি জলকীয়া দিলোঁ তাৰপিছত সৰিয়হ দিম সৰিয়হখিনি তাৰপিছত এয়া সৰিয়হ দিলোঁ জলকীয়া দিলোঁ তাৰপিছত অলপহে আদা অলপ নহৰু ঠিক আছে
মানে কালাৰটোৰ কাৰণে কি ড্ৰাই ড্ৰাই জলকীয়া দুটামান দিলে হৈ যাব অলপমান জ্বলা খাবা নে একদম মিঠা টাইপ খাবা জ্বলাই ভাল লাগিব না মানে নাৰিকল থাকিব ন নাৰিকলৰ মিঠাটো উঠিব অলপ অলপ থাকিব সেইটোৱে এইখিনি আমি আগতে অলপমান পানী দি কিনে নাৰিকলখিনি দি কিনে পিচি ল'ম পেষ্ট হোৱাৰ পিছত আপোনাৰ হৈ গ'ল ৰেডি এতিয়া আমি এইখিনি মিক্স কৰিম ঠিক আছে আপুনি চাই থাকক এইটো সৰিয়হ তেল লৈছা না মিঠাতেল সৰিয়হ তেল আপোনাৰ এই লিড থকা বাতি এটা লৈ ল'ব কাৰণ আমি যেতিয়া কেৰাহী বা প্ৰেছাৰ কুকাৰত আপোনাৰ বাতিটো সোমাই দিম ন তেতিয়া এই ঢাকনখন বহুত ইউজফুল তো ঢাকনি থকাহে এটা বাতি নাইবা আপোনাৰ কি হয় এলুমিনিয়াম ফইল এটা মাছো এনেকে দি কেনে এলুমিনিয়াম ফইলত পেক কৰি কেনে বইল দিলেও হৈ যাব যিহেতু আজি আমাৰ এলুমিনিয়াম ফইল নাই তো আমি এই বাতিটোতে দি দিম itu লাগলে সাউন্ডটা কি করবে এখানে কনসিস্টেন্সি আপনার গ্রেভি এতে আমি হলদি এইখিনি ন আপোনাৰ অলপ সময়ৰ কাৰণে নিমখ আৰু হালধিত মেৰিনেট কৰি থলে হ'ব মাছখিনি অলপমান জিৰা বেছি নহয় হা এইবোৰ মছলা পাতি যিমান পাৰো কম মই এনে হালধি আৰু কি অলপমান দিলো আৰু কি খিনি দি দিওঁ নিমখ স্বাদ অনুসাৰ এতিয়া যাব আমাৰ জলকীয়া এনে জাস্ট নৰ্মেল জাস্ট অলপমান স্পিড কৰি কেনে যোনে মানে অলপমান জ্বলা খাই ভাল পায় সেই হিচাপে জ্বলা দিলেই হ'ল আমি অলপমান জ্বলা খাওঁতো তো আমি অলপমান জ্বলা দিছোঁ কিছুমানে আকৌ জ্বলা খাই ভাল নাপায় তো জ্বলা নালাগে এতিয়া আমি এই মাছখিনি যাতে গ্রেভিটো সব মাছ পিছত সোমাই যায় এনেতো সিজাত সিজিব কিন্তু গ্রেভিটোতো সোমাব লাগিব ন তেতিয়াহে টেষ্ট হ'ব মাছটো এতিয়া লাষ্টত তেল সৰিয়হৰ তেল এতিয়া আমি স্টিম কৰিম ভাপত
চাই লওঁ মাছটা তাৰপিছত এই কিছ পানীটো বইল হৈছে এতিয়া আমি এইখন দি কেনে বাছ আধা ঘণ্টাৰ কাৰণে পুৰা হ'বলৈ দিম পুৰা ভাপত এই লিডটো যাতে পুৰা ভালকে কি হয় যাতে ভাপটো ওলাই নাযায় বাছ নামালো এতিয়া চাওঁ কি হৈছে ভাপত দিয়া মাছ ৰেডি চাৰ্ভ এতিয়া থালিখনৰ লগতহে দেখা পাম না কি মই ৰেডি হ'লো অলপ চলপ তো এতিয়া মই বাবুকো ৰেডি কৰি দিওঁ এইটো বাবু ড্ৰেছ তো আমি অলপমান ৰেডি হৈ কেনে অলপ বাহিৰত যাওঁ লাঞ্চ কৰিবৰ কাৰণে অলপ পাই আছোঁ So, ভাবি এটা সারপ্রাইজ তার অ্যানিভার্সারি গিফট কাল কমে না পাইব আপনার ও ভাবি কি কিনবি আমার নেকলেস খানে কিনবে নাকি হ্যাঁ সিম্পল খান কিনবো নাকি কি কোয়া পিন ও আম্মা কিটা কই দেখো ভাবে কেন সারপ্রাইজ এটা আছে সারপ্রাইজ আর কি সারপ্রাইজ কি সারপ্রাইজ রে আম্মা জানা না হ্যাপি অ্যানিভার্সারি ভাবি ये তুলা দিছে না কি ধুনীয়া লাগিছে চা কেনে ধুনীয়া লাগিছে অসমীয়া গহনা ভাল লাগিছে দে আৰু তই পিন্ধি দি রাখ এণ্ড থেংক ইউ ছ' মাছ ওয়েলকাম ভাল লাগছে পছন্দ হইছে বহুত ধুনীয়া লাগিছে বহুত পছন্দ হইছে আমা মিলিব না অসমীয়া গহনা সাধাৰণতে মেখলা চাদৰ লগত ভাল লাগে বাট দেন আজি তাৰ এনিভাৰ্সাৰি তো ক'ব গ'লে গোটেই ভণ্টি গিফ্ট দিয়া বস্তু চব শাড়ীখন এই চেণ্ডেলযোৰ এইটো কানুজোৰ পিন্ধিবা বেলেগ বেছি হ'ব নালাগে পিন্ধিবা আজি দিন ভাল লাগিছে না ধুনীয়া এখন কামৰহে পালো ৰেডি বাবাক ৰেডি নকৰা বাবু ৰেডি জোতাযোৰ ৰখা কিয় দিছা একদম ইহত যাব দিয়া না ৰেষ্টুৰেণ্টত যাব দিয়া হা একেলগে যাব বলা গাড়ীৰ একদম অৱস্থাই নাই ধোৱা নাই যে মোক আজি বগা দেখা গৈছে না এতিয়া কালাৰ না এনেতো কালাই মানুহটা কালা হৈছে আন্দাক দিনটো হাতি একচুৱেলি মাহঁত আহিব ওলাইছিলে ঘৰত মানে মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে এনিভাৰ্চাৰী বুলি বাট আমি ৰেষ্টুৰেণ্ট যাব ওলালোঁ কাৰণে তো মানে আমি গোটেইবিলাক ক'লোঁ ৰেষ্টুৰেণ্টতে যাওঁ বোলা
আৰু এটা বেবী, এইটো মোৰ বাৰ হয়, বাবু। ইয়াতে মোৰ বাহিৰত দেউতাহঁত বহি আছে। এখন হৈছে গোটেই ৰেষ্টুৰেণ্টখন। ইয়াতে আমি মানে গোটেইখিনি লৈ লৈছোঁ ভিতৰত। বাই বাবুটোক খুৱাই আছে। এইটো ৰেষ্টুৰেণ্টত গ'লেতো অলপ দিগদাৰে, সেইকাৰণে খুৱাই আছে আৰু। আনাত টিকলু তোক চোৱা, একদম বহি মেলি একদম মানে আছে আৰু ৰাজাৰ নিচিনাকে। ক'ত আহিছে ৰে? ৰেষ্টুৰেণ্টত। আৰু এটা ভাইটি পাইছে না খোৱা হ'ল, এতিয়া যাব ওলাইছোঁ আমি গোটেইবিলাকে। এইটো এইটো অসমীয়া গহনা মোৰ মায়ে লৈ আহিছিলে, তো মানে মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে। তো মানে আমি মানে ৰেষ্টুৰেণ্টত খোৱাৰ কাৰণে মাহঁতকো খুৱাই দিব পাৰিলোঁ আমি। আৰু এইবোৰো লৈ আহিছে, মানে গোটেইবোৰ মোৰ বাও লৈ আহিছে গিফ্টবোৰ। ৰ'ব আপোনাক দেখাই আছোঁ। এইটো শ্বাৰ্ট মোৰ বায়ে দিছে, শ্বাৰ্টটো মানে ভিনদেউ আহিব নোৱাৰিলে, মানে বায়ে আহিছিলে। আৰু এইটো দিছে মোৰ মা বা লৈ আহিছিলে চুৱেটাৰ ছেট বাবুৰ কাৰণে। ভাল লাগিছে ছেটটো। আৰু আছে ৰ'ব, আৰু এটা এইটো দিছে বায়ে দিছে, বায়ে আৰু ভিনি। তো মানে ড্ৰেছ দিছে বাবু, ভাল লাগিছে ড্ৰেছটো, ধুনীয়া হয়। আৰু এইটো দিছে মোৰ মা বা ইয়াক দিছে, মোৰ হাজবেণ্ডক দিছে। এইখনে হৈছে বেংগলী থালি, যোনখন বনাইছে মোৰ ভণ্টিয়ে আমাৰ এনিভাৰ্চাৰী স্পেচিয়েল। গোটেইখিনি খানা বহুত টেষ্টি হৈছিলে। ভাপত দিয়া মাছৰ ৰেচিপিটোতো আপোনাক দেখাইছোঁ। ইয়াতে মানে আছে গোটেইখিনি, এইটো হয় টমেটোৰ মানে চাটনি, ভাপত দিয়া মাছ, চিকেন, আৰু এইটো পনীৰ আৰু আলু বনাইছিলে, আৰু দালি, দহি। কেনেকুৱা ভণ্টি থালিখন কেনেকুৱা বনাইছে? পাৰফেক্ট, মানে পুৰা একদম চব আছে। হা? 1 2 3 4 5 6 7 8। এইখন কি থালি? এইটো হয় বেংগলী থালি। বেংগলী মানে ৰাতিপুৱা কৈছেতো, আগতে গম পাওঁ। বেঙেনা ফ্ৰাইটো নাথাকিল, নালাগে মানে মানা কৰিলোঁ ময়ে। বেঙেনা ফ্ৰাই ইমান হৈ গৈছে। মই এনেকৈ খালে বাকীবোৰ এনেকে